নমস্কাৰ দিবলৈ বিচাৰিছে খবৰ সমাগত বিটিসি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ বাকযুদ্ধ তুংগত হৈ পৰিছে। ৰাজনৈতিক নেতাৰ বাকযুদ্ধৰ ঢৌৱে বিটিসিৰ আকাশবতা কঁপাই তুলিছে। বিপিএফ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি চৰকাৰ। শাসনৰ বাকজুৰি নিজৰ মুঠিত আনিবলৈ উঠি পৰি লাগিছে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই সন্দৰ্ভত আজি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু খালিংদুৱাৰ ব্লক সমিতিৰ সহযোগত বিটিসি পৰিষদীয় নিৰ্বাচনৰ উপলক্ষে টংলাস্থিত মডেল হাইস্কুলৰ খেলপথাৰত বিশাল জনসভা আৰু যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। উক্ত সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিটিসিত এতিয়া আৰু মেকুৰী শাসন নচলিব। বিগত দিনত বিপিএফ চৰকাৰে অন্য জাতি জনগোষ্ঠীৰ লোকক দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰি আহিছে। যেনেদৰে মাটি বাৰী কিনিব বেচিব নোৱাৰা, মাটিৰ পট্টা লাভ নকৰা, পেঞ্চন ঘৰ বনোৱাৰ নামত VCDCয়ে টকা আত্মসাৎ কৰিছে বুলি কয়। লগতে তেওঁ কয় যে এইবাৰ বিজেপি চৰকাৰ আহিলে VCDCক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব আৰু কেতিয়াও জন্ম হ'বলৈ দিয়া নহ'ব। আনহাতে বিপিএফ দলক কটাক্ষ কৰি তেওঁ কয় যে এতিয়া আৰু নাঙলৰ কাম নাই। 60 বছৰৰ সকলো লোকক আৰু বিধৱা মহিলাই ঘোচ নিদিয়াকৈ পেঞ্চন পাব লাগিব। অনুষ্ঠানখনত তেওঁ কেইবাটাও আঁচনি ঘোষণা কৰি কয় যে 28 তাৰিখৰ পৰা বিটিসিত অৰুণোদয় আঁচনি আৰম্ভ হ'ব। পানেৰী সমষ্টিত এইবাৰ এই আঁচনিত 22 লাখ পৰিয়ালে মাহে 830 টকাকৈ লাভ কৰিব বুলি ঘোষণা কৰে। ফেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, ডিছপুটি দেলহি নিউজ, গুৱাহাটী। খেতি কৰে নেকি? নাঙলৰ কাম মিউজিয়ামত। আমাৰ ওদালগুৰিত কোকৰাঝাৰত এটা অদ্ভুত নিয়ম আছে। প্ৰধানমন্ত্ৰী মোদী লালকিল্লাত তিৰংগ পতাকা উৰায়। পতাকা উৰোৱাৰ সময়ত কি কয় যে ভাৰতবাসী ৰাইজ, মোক আপোনালোকে প্ৰধানমন্ত্ৰী বুলি নকব, মোক আপোনালোকে প্ৰধানমন্ত্ৰী বুলি নকব, মই আপোনালোকৰ প্ৰধান সেৱক। হয়নে? সেৱক মানে কোন? যোনে ৰাইজৰ সেৱা কৰিব। ভাৰতবাসী আজি ইমান গৌৰৱান্বিত যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো নিজক প্ৰধানমন্ত্ৰী বুলি নকয়, কয় প্ৰধান সেৱক। আৰু আমাৰ ইয়াত হাগ্ৰামা মহিলাৰী আহিলে কি কয়? চিপ আহিছে, চিপ চিপ চিপ। এইটো কি বস্তু হয়? এইটো কি বস্তু? যদি মোদী প্ৰধান সেৱক হয়, হাগ্ৰামা কোন চা চিপ হয়? কোনে কেয়াৰ কৰি আছে? দুখীয়া মানুহৰ VCDCক লগাই টকা খায়। চিপ হলে চিপ হ'ব নেকি এইবিলাক? এইবাৰ ইলেকশ্যনৰ পিছত 15 তাৰিখৰ পিছত আৰু চিপ টিপ গ'ল আৰু এতিয়া ৰাইজৰ শাসন আহিব। দুখীয়া ৰাইজৰ বিটিসিত শাসন চলিব লাগিব। এয়াই বিজেপি দলৰ প্ৰতিশ্ৰুতি। বিজেপি দলৰ হৈ বিশেষকৈ আমাৰ দলৰ সভাপতি আমি দিলীপ শইকীয়া প্ৰায় 16-17টা সমষ্টিত গ'লোঁ। ৰাইজৰ বিপুল উৎসাহ আৰু মই নিশ্চিত যে এইবাৰ কোকৰাঝাৰত বিজেপি দলৰ চৰকাৰ নিশ্চিতভাৱে হ'ব। ছাৰ, যোৱাকালি হাগ্ৰামা মহিলা কোকৰাঝাৰৰ এখন মিটিঙত কৈছে যে হিমন্ত বিশ্ব আৰু ৰঞ্জিত দাসৰ দাদাগিৰি নচলিব বিটিসিত। কি ক'ব ছাৰ? হাগ্ৰামা মহিলাৰ দাদাগিৰি নচলিব। বহুত দিন চলালে, 15 বছৰ। আমাৰ বিজেপি দলৰ এইটো এটা নিশ্চিত সিদ্ধান্ত যে বিটিসিত ৰাজনৈতিক হত্যা হ'ব নালাগে। লফিকুলৰ হত্যাকাণ্ড বিটিসিত এক ৰাজনৈতিক হত্যাকাণ্ড আছিলে। এই হত্যাকাণ্ডৰ দায়িত্ব CBIক দিয়া হৈছে আৰু আমি CBIৰ লগত যোগাযোগ কৰিম, ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰিম যাতে অহা 2-3 মাহৰ ভিতৰত লফিকুলৰ হত্যাকাৰীক পোহৰলৈ অনা হয়। কাৰণ বিটিসিত যিয়ে নহওক কিয়, আমাৰ লগত ভাল থাকক, আমাৰ লগত বেয়া থাকক, কিন্তু ৰাজনৈতিক হত্যাকাণ্ড যদি এবাৰ আমি পোহৰলৈ আহোঁ, ভৱিষ্যতে বিটিসিত কোনো ৰাজনৈতিক হত্যাকাণ্ড নহ'ব আৰু সকলো মানুহে নিৰাপদ অনুভৱ কৰিব। সেইকাৰণে লফিকুল হত্যাৰ হত্যাকাৰীক পোহৰলৈ অনাৰ বাবে বিজেপিয়ে যিমানখিনি সম্ভৱ সিমানখিনি কাম কৰিব। কালিলৈকে কৈ আছিল তাত আজিজ খান জিন্দাবাদ হৈ আছে, হয়নে? আমাৰ কি হৈছিলে যে তাতে আজিজ খান জিন্দাবাদ হৈছে,
হিমন্ত বিশ্ব শৰ্মাই ভুল কৰি পাকিস্তান জিন্দাবাদ বুলি ক'লে কিন্তু দুটা ধমকি দিওঁতে আজমলে এতিয়া কি কৈ দিলে যে পাকিস্তান জিন্দাবাদ দিয়াটো হয় এতিয়া কৈছে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ ঠিক আছে এইটোতো মোৰ আপত্তি নাই মানুহখিনিক যোনে এবাৰ যদি হৈ গ'ল যে পাকিস্তান জিন্দাবাদ দিয়া হৈছিলে তেতিয়ালৈ হৈ গ'ল ইমান দিন কিয় আজিজ খান জিন্দাবাদ বুলি কৈ আছিলে গতিকে আজমলে মানুহৰ আগত ক্ষমা খোজক যে কিহৰ কাৰণে ইমান দিন তেওঁলোকে আজিজ খান জিন্দাবাদ বুলি কৈ আছিলে আৰু আজি কিয় বাধ্যত পৰি পাকিস্তান জিন্দাবাদ কোৱা বুলি স্বীকাৰ কৰিলে স্যাৰ আপোনাৰ কংগ্ৰেছৰ বিধায়কগৰাকী ৱাজিদ আলী চৌধুৰীয়ে যি বক্তব্য ৰাখিছে ৱাজিদ আলী চৌধুৰীৰ মন্তব্য অতি নিকৃষ্ট তেওঁলোকে কৈছে উজনিত ভোট নালাগে কালি ক'ব অসমীয়াৰ ভোট নালাগে পৰহি ক'ব আমাক হিন্দু মানুহৰ ভোট নালাগে চথা দিনা ক'ব আমাক খ্ৰীষ্টিয়ান মানুহৰ ভোট নালাগে গতিকে মই যিখিনি কথা কৈ আছিলোঁ যে এওঁলোকে অসমীয়া আৰু ভাৰতীয়ক বাদ দি ৰাজনীতি কৰিব খোজে এতিয়া আপোনালোকে দেখিব যে চেয়াৰমেনৰ কথাৰে ৱাজেদৰ কথাৰে আজমলৰ কথাৰে এই গোটেই কথাবোৰ তেওঁলোকৰ এতিয়া পোহৰলৈ আহি আছে মই কোৱা কথাবোৰ ৰাইজে প্ৰথমতে ভাবিছিল ৰাজনৈতিক কাৰণত কৈছিল নেকি এতিয়াতো তেওঁলোকৰ মুখেদি এই কথাবোৰ ওলাই আহি আছে গতিকে ৰাইজে এতিয়া সিদ্ধান্ত লোৱাত নিশ্চয় ৰাইজৰ সুবিধা হ'ব স্যাৰ অসমৰ বিভিন্ন থানাত আপোনাৰ এজাহাৰ দিয়া হৈছে স্যাৰ আপোনাৰ অসমৰ বিভিন্ন থানাত এজাহাৰ দিয়া হৈছে এইবিলাক এজাহাৰৰ কোনে কেয়াৰ কৰে